সন্দেহযুক্ত নাগৰিকৰ হাতত যত আৰক্ষী বিষয়া সুৰক্ষিত নহয়, যত বিধায়ক সুৰক্ষিত নহয়, তেতিয়ালে আমাৰ দৰে সাধাৰণ জনতাৰ কি অৱস্থা হ'ব? মাননীয় মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিলো। গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে এনেকে তেওঁ যদি এই নতুন দৰা সজা দি যদি গোটেইখন মেল মিটিং মাতি ঘূৰি ফুৰে, প্ৰশাসন কোনে চলাব? যত প্ৰশাসনিক বিষয়া সুৰক্ষিত নহয়, যত সন্দেহযুক্ত নাগৰিকে যোৱাকালি জামুগুৰিহাটত লাঠি জোং লৈ পেলাই তেওঁলোকে চৰকাৰী বিষয়াক তেওঁলোকে আঘাত কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, তেতিয়ালে সাধাৰণ জনতাৰ কি হ'ব? যত বিধায়কে তেখেতে কৈছে যে মোৰ লাইসেন্স থকা আৰ্মছ লৈ পেলাই তেওঁ তাত নিজৰ নিৰাপত্তা নিজে ল'বলগীয়া হৈছে। তাৰমানে আজি তাৰিখত প্ৰত্যেকজন অসমৰ নাগৰিকে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব। মুখ্যমন্ত্ৰী প্ৰশাসনে কোনো কাৰণতে গৃহ বিভাগে অসমৰ জনতাক মানে নিৰাপত্তা দিব নোৱাৰে। তেওঁলোকে সন্দেহযুক্ত নাগৰিকৰ কথা কৈছে, যত কা আন্দোলন কৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰোতে তেওঁলোকে জিপি সিঙক লগাই কিন্তু 5টা আমাৰ নিৰীহ ল'ৰাক কিন্তু তেওঁলোকে গুলিয়াই হত্যা কৰিলে। আৰু যদি সঁচাকে সন্দেহযুক্ত এইসকল নাগৰিক, তেতিয়া কালি প্ৰশাসন ক'ত সোমাই আছিলে? কালি তেওঁলোকে এইখিনি কথা মতে মেজিষ্ট্ৰেট গৈ পেলাই কিয় তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত তেওঁলোকে টেকল কৰিব নোৱাৰিলে? কাজিৰঙাত তেওঁলোকে আজি কিছু বছৰৰ আগত, কিছুদিনৰ আগত তেওঁলোকে উচ্ছেদ কৰিছিলে। দুদিনমানৰ আগত ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে উচ্ছেদ কৰা মানুহখিনি ক'ত গ'ল, তেওঁলোকৰ হাতত ডাটা নাই। তেওঁলোকে এইবিলাক কেনেকুৱা ল'ৰা ধৰ্মালি খেলি আছে? তেওঁলোকে এবাৰ উচ্ছেদ কৰে, উচ্ছেদ কৰা মানুহ ক'ত গৈছে, ডিটেনশ্যন কেম্প ক'ত গৈছে নে নাই? তেওঁলোকে সেইবিলাক তেওঁলোকে মানে চৰকাৰীভাৱে তথ্য ৰাখি পেলাই তেওঁলোকক ডিপোৰ্ট কৰা বা কিবা কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিছে নে নাই? তেওঁলোকে খালি মানুহক দেখাবৰ কাৰণে ওত গৈছে, তেওঁলোকে খেদি দিছে। আপুনি ইয়াৰ পৰা বস্তু এটা যদি ঘূৰি উঘালি পেলাই যদি তাক দলিয়াই পেলাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে উঠাই পেলাই আজি জামুগুৰিৰ পৰা উঠাইছে, কাইলৈ ক'ৰবাত মঙলদৈত আহি বহিব। আজি কাজিৰঙাৰ পৰা উঠাইছে, কিজানি কাজিৰঙাৰ মানুহখিনিয়ে তাত বহাইছে সন্দেহযুক্ত বুলি আপোনালোকে কৈছে। আৰু যদি সঁচাকে সন্দেহযুক্ত, প্ৰশাসন ক'ত সোমাই আছে? গতিকে এইজন ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ওচৰত এজনো অসমৰ নাগৰিক কোনো কাৰণে সুৰক্ষিত নহয়। গতিকে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছো যে আপুনি কিবা সেই কৃষি বিভাগ কিবা বিভাগ লওক, তাতোতো গোটেই বিভাগবিলাক নষ্ট কৰিলে, কিন্তু আপুনি প্ৰশাসন চলাব পৰা মুখ্যমন্ত্ৰী হৈ থকা নাই। কাৰণ আপোনাৰ আমোলত গৃহ বিভাগৰ দায়িত্ব আপোনাৰ হাতত থকাৰ পিছত য'ত বিধায়কে হাতত মানে আৰ্মছ উঠাই ল'বলৈ বাধ্য হৈছে তেওঁৰ নিৰাপত্তাৰ খাতিৰত, য'ত এজন বিধায়ক সুৰক্ষিত নহয়, য'ত এজন বিধায়কক নিৰাপত্তা আপুনি দিব পৰা নাই, তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ জনতাৰ ঘৰত যদি কাইলৈ অবৈধ তেনেকুৱা যদি সন্দেহযুক্ত নাগৰিকে আহি পেলাই যদি লাঠি জোং লৈ আহে, তেতিয়াহ'লে আমি কাক কমপ্লেইন কৰিম? গতিকে সময় থাকোঁতে অসমৰ ৰাইজক কৈছো, সজাগ আৰু সতৰ্ক হওক। আপোনালোকে আৱেগিক হৈ পেলাই নিজৰ ভেটি মাতি এই সন্দেহযুক্ত মানুহে যাতে দ্বিতীয়বাৰ যাতে দা কুঠা লৈ পেলাই আমাক এটেক কৰিবলৈ অহাৰ ন্যূনতম সাহস কৰিব নোৱাৰে, তাৰ কাৰণে অসমীয়া ৰাইজ একত্ৰিত হওক। ৰাজনীতি আমি পিছত কৰিম। আৰু আজি ইয়াৰ পৰাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনাই দিব বিচাৰিছো, আপুনি যদি নোৱাৰে সন্দেহযুক্ত নাগৰিকক যদি আপুনি যদি ইয়াৰ পৰা খেদি পঠাবলৈ আপোনাৰ হাতত যদি প্ৰশাসনিক যদি ক্ষমতা নাই, তেতিয়াহ'লে আপুনি অনতি পলমে আপুনি পদত্যাগ কৰক। নৈতিক দায়িত্ব স্বীকাৰ কৰি যে মই ব্যৰ্থ হৈছো, মই অন্তত আজি ধিক্কাৰ দিছো সন্দেহযুক্ত নাগৰিকে আৰক্ষী বিষয়াক মানে শিলগুটি মাৰি তেজেৰে ৰঙালী কৰিছে, য'ত বিধায়কে আৰ্মছ ল'বলগীয়া হৈছে। তাতকৈ ব্যৰ্থতা আৰু কিবা আছে বুলি ভবা নাই। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছো, ৰাজনীতি পিছত কৰিব, জনসম্পৰ্ক পিছত কৰিব, প্ৰশাসনিক বিষয়াসকলক কঠোৰ দায়িত্ব ল'বলৈ দিয়ক। যেনেকৈ আমাক গণতান্ত্ৰিক আন্দোলন কৰিলে ভৰাই ভৰাই জেলত ভৰাই আপোনালোকে আমাক থব পাৰে, কালি জামুগুৰিহাটৰ কিমানজন মানুহক আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিব পাৰে, অসমৰ জনতাই কিন্তু দৃষ্টিগোচৰ কৰিব। গতিকে আমিও চাম আপোনালোকে কিমান এনেকুৱা মানুহসকলক শাস্তি দিব পাৰে, আমি দৃষ্টি ৰাখিম আপোনালোকৰ ওপৰত। গতিকে ৰাইজক বিনম্ৰভাৱে হাতজোৰ কৰি আবেদন জনাইছো আপোনালোকক যে আমাৰ নিৰাপত্তা আমি নিজেই ল'ব লাগিব। এইবিলাক আভুৱা ভৰা কথাত আপোনালোকে প্ৰতিহত মানে বিচলিত নহ'ব। গতিকে আমাৰ সুৰক্ষা আমি নিজেই ল'ব লাগিব। আৰু বৈধ সকলো মানুহে অবৈধ যিসকল সন্দেহযুক্ত নাগৰিক আছে, হিন্দুৱে হওক বা মুছলমানে হওক, নতুনকৈ য'তেই টিংপাত হয়, নতুনকৈ য'তেই তেওঁলোকে ভেটি পাতিব আহে, প্ৰত্যেকজন অসমৰ তেজস্বী নাগৰিকে যাতে এওঁলোকক যাতে একেবাৰে ব্ৰহ্মপুত্ৰৰ সিপাৰে যাতে বাংলাদেশত যাতে বৰ্ডাৰত যাতে গতিয়াই থলে পেলাই আহিব পাৰে, তাৰ কাৰণে কাৰণ এইজন মুখ্যমন্ত্ৰীয়ে নোৱাৰে, আমি এই দায়িত্ব ল'ব লাগিব। গতিকে তেওঁলোক হিন্দুৱে হওক বা মুছলমানে হওক, এজনো যাতে অবৈধ সন্দেহযুক্ত নাগৰিকে যাতে এখনো টিংপাত অসমত যাতে আৰু মানে খালী থকা অঞ্চলত যাতে স্থাপন কৰিব নালাগে, তাৰ কাৰণে নৈতিকভাৱে
সঁচা অৰ্থত চকীদাৰিত্ব অসমৰ নাগৰিকে কৰিব লাগিব। তাৰ কাৰণে আহ্বান জনাই সকলোকে কৈছো যে সতৰ্ক থাকক, দ্বিতীয় জামুগুৰি ঘাটৰ যাতে ঘটনা যাতে পুনৰাবৃত্তি নহয়, আৰু তাৰ দায়িত্ব যিহেতুকে ব্যৰ্থ প্ৰশাসন হৈছে আমি ৰাইজে নিজেই ল'ম, যাতে এজনো সন্দেহযুক্ত নাগৰিকে দা জাঠি লৈ অসমীয়া খিলঞ্জীয়াক ৰঙা চকু দেখুৱাৰ যাতে দ্বিতীয়বাৰ যাতে তেওঁলোকে সাহস নকৰে, তাৰ কাৰণে প্ৰত্যেকজন অসমীয়া যুৱক, যুৱ প্ৰজন্ম, বৃদ্ধা সকলোৱে সষ্টম হৈ থাকক, তাৰ কাৰণে আহ্বান জনাইছো। ধন্যবাদ।